নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আনিলোঁ চিলিণ্ডাৰ গেছ ডিটেক্ট কৰা এটা মিটাৰ, যিটো মিটাৰে চিলিণ্ডাৰত কিমান পৰিমাণৰ গেছ আছে সেইখিনি দেখুৱাৰ উপৰিও তাত হোৱা লিকেজৰ পৰা আপোনাক দূৰত ৰাখে। আপোনাসকলৰ সুবিধা হওক বুলি ভিডিঅ'টো আগবঢ়ালোঁ, চাওকচোন কেনে পায়। যদিও বা ইয়াত 3 বছৰ ৱাৰেণ্টিৰ কথা উল্লেখ আছে, অনলাইন পাৰ্চেলৰ ক্ষেত্ৰত আপুনি সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব। সুন্দৰ পেকেজিং। এইখন দিছে ৱাৰেণ্টি কাৰ্ড, মেনুৱেলখিনি। যিখিনি অনলাইন পাৰ্চেছৰ ক্ষেত্ৰত কোনো ধৰণৰ কামত নাহে, এখন ভালকৈ পঢ়ি ল'ব দিছে। অৱশেষত গৈ চিলিণ্ডাৰত ফিটিং কৰিলোঁ। ইয়াত ফিটিং কৰাটো একেবাৰে সহজ। মিটাৰটো প্ৰথমে চিলিণ্ডাৰত বহাব লাগিব, তাৰপিছত আপুনি যোনটো ৰেগুলেটৰ ইউজ কৰে সেইটো তাৰ ওপৰত বহাই দিলে। বহাই দি আপুনি মিটাৰটোৰ ওপৰত সামান্যতম প্ৰেছ কৰিব লাগে, তেতিয়াহে এইটো চালু হৈ যায়। ৰেগুলেটৰ অফ হৈ আছে, এতিয়া ৰেগুলেটৰকেইটা অন কৰি ল'ব লাগিব। ডাইৰেক্ট অন হৈ নাযাব, সামান্য প্ৰেছ কৰিব লাগিব। এতিয়া প্ৰেছ কৰি দিয়াৰ পিছত গেছ যোৱা আৰম্ভ হৈ যাব। আমাৰ চিলিণ্ডাৰটো যিহেতু ফুল নাছিলে, ফুলতকৈ অকণমান কম আছিলে, ইয়াত দেখাইছে। আৰু এটা কথা ভাল কি, লিকেজ থাকিলেই বন্ধ হৈ যায় অট'মেটিক। ই আৰু গেছ পাছ হ'ব নিদিয়ে। আৰু এইটো মই পাৰ্চেছ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। LPG চিলিণ্ডাৰ গেছ মিটাৰ বুলি মাৰিলেই পাই যাব এইটো, সেই বুলি চাৰ্চ কৰিলেই হ'ল। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।